উৎপাদকত প্ৰকাশ কৰা ইয়াত দিয়া আছে 2x² + 9x + 7 প্ৰথম আমি চাব লাগিব x² আগত কি আছে 2 আছে আৰু শেষত আছে 7 এতিয়া এই সংখ্যাটোৰে এইটোক পূৰণ কৰিব লাগিব 2 7 গুণ আমি পাম 14 14টোক তাৰ পিছত মৌলিক উৎপাদকেৰে মৌলিক সংখ্যায় ভাগিব লাগিব এয়া মৌলিক উৎপাদক কৰিছোঁ 2 7 গুণ 14 আমি সংখ্যাকেইটা কি পালোঁ 2 আৰু 7 এতিয়া এই 2 আৰু 7 ইয়াত কামত আহিব 7 + 2 এই শেষৰটোৰ আগত যি চিন থাকিব সেইটোৱে ইয়াৰ মাজত বহে এতিয়া দেখিলা 2x² + 7x ব্ৰেকেটৰ ভিতৰত 7 + 2 7 2 9 হ'ব এয়া 9 আছে তাৰপিছত x লাগি আছিলে যিহেতু ব্ৰেকেটটো ক্লোজ কৰি আমি x দিছোঁ +7 এতিয়া 2x² + 7 আৰু x 7x +a +2 আৰু x twice x +7 এইটো +7 এতিয়া এই দুটাত আমি চাব লাগিব কমন কি আছে ইয়াত x আৰু x দেখা পাইছোঁ আমি তাৰমানে x কমন আছে x ললোঁ xটো যদি লৈ লওঁ থাকিব 2x কাৰণ ইয়াত x² আছিলে x এটা ওলাই গ'ল যেতিয়া 2x ভিতৰত থাকিব প্লাছ চিনটো আহিলে 7 আৰু x আছিলে xটো ওলাই গ'ল তাৰ লগৰটো আছিলে 7 গতিকে 7টো থাকি যাব ব্ৰেকেট বন্ধ তাৰপিছত আহিলে প্লাছ চিনটো এই দুটা চালোঁ এই দুটাত একো কমন নাই কিবা কমন আছে জানো এটা বস্তু কমন আছে এটা সংখ্যা সেইটো হৈছে 1 একো কমন নাথাকিলে 1 লয় 1টো কমন লোৱাৰ পিছত আমি লিখিব পাৰিম twice x +7 ইয়াত এবাৰ আমি আকৌ ৰিপিট কৰি চাব লাগে এই চিনটোৱে পূৰণ কৰি চাব লাগে প্লাছে প্লাছ ঠিকে আছে তেতিয়াহ'লে মই দেখিলোঁ যে 2x + 7 আৰু 2x + 7 এনেকৈ দুইটা মিলি যাব যদি মিলি নাযায় তেতিয়াহ'লে তোমাৰ অংকটো ভুল হৈছে মিলিবই লাগিব এতিয়া বাহিৰত কি থাকিলে x + 1 ইয়াক মই এটা ব্ৰেকেট বনালোঁ x + 1 আৰু এই দুটা যে মিলি আছে তাৰ কাৰণে এটা ব্ৰেকেট বনালোঁ 2x + 7 তো এইটোৱে হৈছে নিৰ্ণয় উৎপাদক তাৰ পিছৰ অংকটোলৈ যাওঁ ইয়াত আছে 3x² - 8x + 5 3x² প্ৰথম আমি চাব লাগিব ইয়াত 3 আৰু শেষত আছিলে 5 3 5 গুণ 15 এইটো 15টো আমি ভাঙি চাইছোঁ 5 আৰু 3 ওলালে আৰু 5 3 যদি যোগ কৰোঁ কাৰণ ইয়াৰ আগততো যোগ আছে 5 3 যোগ কৰিলে 8 হ'ব গতিকে মই 5 আৰু 3 হিচাপে ভাঙি দিছোঁ তো 3x² - ব্ৰেকেটৰ ভিতৰত 5 + 3 ব্ৰেকেট ক্লোজ x + 5 এতিয়া 3x² - 5 আৰু x 5x মাইনাছে প্লাছে মাইনাছ এইটো মাইনাছ আহিলে 3 আৰু x 3x +5 এতিয়া মই এই লাইনটোৰ পৰা কমন বিচাৰিম এই লাইনটোত চোৱা x আৰু x কমন আছে xটো কমন ল'লোঁ আহিলে 3x যিহেতু ইয়াত 3x² আছিলে 3x আহিলে এই মাইনাছডাল আহিব আৰু 5 আৰু x আছিলে xটো ওলাই গুচি গ'ল গতিকে 5 আহিব মাইনাছ আহিলে ইয়াত কমন নাই একো কমন নাথাকিলে 1 আহিব বুলি মই কৈছিলোঁ সকলোৰে কমন 1 থাকে 1 আহিলে তেতিয়াহ'লে 3x - 5 কিন্তু কথা হ'ল কি ইয়াততো +5 আছিলে মই কিয় মাইনাছ দিলোঁ ইয়াত এইটো মন কৰিবা যে ইয়াত এই মাইনাছ থকা কাৰণে ইয়াত মই মাইনাছ দিব লগা হৈছিলে আৰু মই এইটো মিলাবলৈ কৈছিলোঁ মাইনাছে প্লাছ এইটো এবাৰ ৰিপিট কৰি মিলাই চাব লাগে তাৰমানে বাহিৰত যদি মাইনাছ ওলাই যায় ভিতৰত উল্টা চিন বহে তো এইটো প্লাছ চিন আছিলে উল্টা চিনটো মাইনাছ চিন তো মাইনাছ বহিব এতিয়া চাওঁ দুইটা মিলিলে নে নাই 3x - 5 3x - 5 দুটা মিলিছে বাহিৰত কি থাকিলে x - 1 এটা ব্ৰেকেটৰ ভিতৰত হ'ব x - 1 আৰু পূৰণ হৈ থাকিব ইয়াৰ লগত নেক্সট ব্ৰেকেটটো 3x - 5 এয়াই হৈছে আমাৰ নিৰ্ণয় উৎপাদক হয়তো তোমালোকে বুজি পালা যদি বুজি পালা লাইক এটা কৰিবা বুজি নাপালে কমেণ্টত জনাবা মই বুজাই দিবলৈ চেষ্টা কৰিম